আৰু পাহৰি থাকিল ইয়াৰ পিছত সেইটো নাই পুৰাণা কোনোবা লিখিছে নতুন দিছে নে নাই চাব লাগে কিয় এইটো এনে পঢ়ি থাকিব ৱাল মেগাজিনটো গতিকে সৎ ব্যৱহাৰ আৰু এইটো পাৰপাছফুলি হ'ব লাগে আমাৰ ৱাল মেগাজিনবিলাক এইটো খুবেই ইম্পৰ্টেণ্ট সেইটো গতিকে মই ভাবোঁ এনেকুৱা লাইনটোত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু টিচাৰ ডাঙৰীয়াসকল এই ৱাল মেগাজিনখন আপোনালোকে ইয়াত পাৰ্মানেণ্টলি জীয়াই ৰাখিব আৰু এনেকুৱা ধৰণৰ যাতে হয় যে কোনোবা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট বেলেগ ষ্টুডেণ্টছো এবাৰ আহি পেলাই ৱাল মেগাজিনখন মানে চাবলৈ ইচ্ছা কৰে যে তাত বহুত ইনফৰ্মেশ্যন পায় বহুত মানে মূল্যৱান আৰ্টিকেল ইয়াৰ ছাত্ৰ ছাত্ৰীসকল টিচাৰসকলে লিখে গতিকে আমি কেতিয়াবা বন্ধৰ দিনত কিবা এটা সময়ত মানে কলেজত যাই পেলাই আমি ৱাল মেগাজিনটো পঢ়ি আহোঁ এনেকুৱা ধৰণ এই পৰ্যায়লৈকে যাতে লৈ যাব পাৰে তেতিয়াহে আমাৰ ইয়াৰ মিনিংটো থাকিব গতিকে এটা অভ্যাস লিখাৰ স্কিল আনিব এটাতো হ'ল মানুহক ইনফৰ্মেশ্যন দিয়াৰ এটা সদায় তোমাৰ মনত এটা কিবা হৈ থাকিব যে নতুন বস্তুৰ লগে লগে মই লিখিম ইয়াৰ বিষয়ে আৰু ইয়াৰ ওপৰত মই নিজৰ মানে মতটো মই দিওঁ সেইটো এটা মানুহৰ সদায় সৃষ্টিশীল যিটো মনোভাৱ সেইটোৰ দ্বাৰাই আৰম্ভ হয় আমি যদি চব বস্তু অভ্যাস নকৰোঁ তেতিয়াহ'লে আমি কিবা এটা বস্তু পালোঁ কিন্তু পোৱা বস্তুটো আমি কাৰোবাক দেখাব লাগে বুলি আমি নাভাবোঁ নিজে পালে নিজে খালে নিজে চব চেচ কিন্তু সেইটো নহয় চব বস্তু আমি আনকো বিলাব লাগে হয়নে নহয় জ্ঞানটো যে কয় যে জ্ঞান বস্তুটো অকলে জানিলোঁ আৰু লৈ থাকা এইটো নহয় জ্ঞান বস্তুটো তুমি চবকে বিলাই দিব লাগে সেইটো এতিয়া ৰামায়ণ মহাভাৰত লিখিছে কোন আৰু আজি মানে জেনেৰেশ্যনৰ জেনেৰেশ্যন গোটেই ৱৰ্ল্ড চবে আজি ইয়াৰ পৰা জ্ঞান পাইছে আজি ভাগৱত গীতা মানুহৰ জীৱনৰ সম্পৰ্কে হাজাৰ হাজাৰ বছৰৰ আগতে যিবোৰ কথা কৈ থৈছিলে যিটো ইউনিভাৰ্চেল ট্ৰুথ আমাৰ লাইফত আজিও সেইটো শিক্ষা দি আছে এইটো নহয় যে আউটডেটেড চোৱা কেনেকুৱা ধৰণৰ সেইটো সৃষ্টি আছিলে সেইটো সময়ত যদি মহাভাৰতটো প্ৰচাৰৰ ব্যৱস্থা নল'লে হয় এনেকুৱা ধৰণৰ তোমাৰ প্ৰথমটো তেওঁলোকৰ ৱাল মেগাজিন নাছিলে কি ক'ব এইটো মুখৰ মেগাজিন আছিল মানে তেতিয়া লিখিবলৈ একোই নাই কাগজ নাই একো নাই লিখাজনে এটা কি কয় কি খাচীপাত না কি কয় অসমীয়াত খাচীপাত গছৰ বাকলি বা কিবা এটাত লিখিলে ইয়াৰ পিছত কি কৰিলে সেইটো প্ৰচাৰ কৰিলে আৰু সেইটো লৈয়ে গোটেই জাগাত গৈ গৈ মুখে দিয়ে এই বিষয়ে তেওঁলোকৰ ৰজা মহাৰাজা বীৰ তেওঁলোকৰ বিভিন্ন জীৱন বিভিন্ন ইনচিডেণ্ট বা বাল্মীকিয়ে যিটো লিখিছে এইটো প্ৰচাৰ কৰি 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 থাউজেণ্ডছ এণ্ড থাউজেণ্ডছ ইয়াৰ্ছৰ পিছত কাগজ হৈছে যদি আজিৰ মানুহে ভাবে যে আমি লিখা কাগজ যিটো চনত ওলাইছে বুলি কৈছে সেইটোৱে যদি সঁচা হয় পৃথিৱীত তেতিয়াতো কাগজে নাছিলে তো মুখ মেগাজিন আছিলে তেতিয়া ফক মেগাজিন মানে মুখে 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 বিভিন্ন সময়ত এই সংসাৰত যিবোৰ সৃষ্টি হৈছে ইয়াৰ যিবোৰ জ্ঞান নলেজ যিবোৰ কোনোবাই দেখিছে সেইটো মুখে দিয়ে কিমান প্ৰচাৰ কৰিছে আৰু সেইটো আজি আমি হাজাৰ হাজাৰ বছৰৰ পিছত জেনেৰেশ্যনটোৱে পাইছে আৰু আমাৰ পিছত নাজানো আৰু কিমান হাজাৰ লাখ বছৰৰ মানুহে এই বিষয়ে জানিব গতিকে আজিতো বহুত সহজ তুমি ভাবিছে তুমি লিখিছে তুমি ইয়াত আঁৰি থৈ দিছে ইয়াত যিমান মানুহ পঢ়িছে তেওঁলোকে নলেজ পাইছে আৰু তো ক'লোঁ মই ই মেগাজিন তোমাৰ মানে সেইটোতো হয়তো সেইটোও তোমালোকে ডেভেলপ কৰা তোমালোকৰ মাজত এটা মানে ই মেগাজিন সেইটোও কৰিব পাৰে ৱাল মেগাজিন আগৰ পুৰণা দিনৰ আছিলে এতিয়া তোমালোকে আকৌ ৱাল মেগাজিনটোকে ই মেগাজিন টাইপ যে এভৰি উইক ইয়াতে চবে কিবা আছে যদি আৰ্টিকেলটো পঠাব পাৰে গতিকে এডিটৰজনে সেইটো দায়িত্ব ল'ব সেইটো চাই পেলাই আপলোড কৰি দি দিব আজিকালি চব ৰেডিমেড হ'ব পাৰে গতিকে চালবাৰী কলেজখনৰ এটা ই মেগাজিনো হ'ব পাৰে যিটো তোমালোকে গোটেই বেলেগ বাহিৰা কলেজ বাহিৰা ষ্টুডেণ্টছকো চালবাৰী ই মেগাজিনটোত কি ওলাই আছে সেইটো যাতে বেলেগকো জানিব দিব পাৰে সেইটো লাইনটোত আমি এতিয়া আগবাঢ়ি যাই থাকিব লাগিব
এতিয়া কথাটো হ'ল স্কিলটো ডেভেলপ কৰা, লিখা জানা নিজৰ, আৰু তেতিয়া অলপ চিনচিয়াৰিটিটো বাঢ়ি যায়। তুমি এটা বস্তু ক'ব মানে কিমান ৰিস্ক, সঁচাই না মিছাই, মানুহে বা মোক কি ভাবিব সেইটো ক'লে কিমান এটা ভাবিব লাগে, আৰু সেই ভাবাটো সেইটো না তোমাৰ মানে মনত চব বস্তুটো আৰম্ভটো কৰি দি দিয়ে চব ফালে দি। ইয়াৰ পিছত না লিডাৰশ্বিপটো ওলাব, তুমি যিটো কথা ক'ব 10 বাৰ ভাবিব লাগিব। এতিয়া ইয়াতে কি থাকে, আজিকালি কেপ্টেইন নাথাকে নেকি আপোনালোকৰ? কি থাকে, এটা কেপ্টেইন হোৱাৰ পিছত এজন ছাত্ৰৰ কিমান দায়িত্ব বাঢ়ি যায় যে এতিয়া মই চম্ভালিব লাগিব। গতিকে আৰু মই ফাং ফুং চব কথা ক'ব নোৱাৰিম, ফাং ফুং কৰিব নোৱাৰিম। তো সেই এজন মানুহক তাৰ স্বভাৱ চৰিত্ৰৰ পৰা আৰম্ভ কৰি তাৰ চিন্তা ধাৰণা নেকি সেইটো বস্তু, আৰু সেইটো বাস্তৱত মানে প্ৰতিফলিত হোৱা বস্তু হ'ব না নহ'ব। গতিকে এইটো ৰিচাৰ্চৰ যিটো মাইণ্ড এই ছাত্ৰ জীৱনটো এই ৱাৰ্ল্ড মেগাজিনৰ পৰাই আৰম্ভ হ'ব পাৰে। তুমি আৰু কনফাৰ্ম হ'বৰ কাৰণে আৰু পঢ়িব আৰু ইনফৰমেশ্যন বিচাৰিব, তো তোমাক কিমান লাইনত লৈ যাব। মানুহ কৰিলেতো শেষ নাই কামৰ, আৰু যিজন আলচিয়া তাৰতো একো কামেই নাই, ডেইলি বহি থাক, হয় না নহয়? কাম নোহোৱা মানুহ হিও জীয়াই আছে, কাম কৰা মানুহ হিও জীয়াই আছে। কাম নকৰা মানুহ চব কৰিব পাৰে, চকত বহি থাকিব, যাৰে তাৰে লগত মদ খাই থাকিব, একদম অদৰকাৰী কথা পাতি থাকিব, হ'লেও সিও জীয়াই থাকে, তাৰ লাইফটো বেলেগ। যিজনে কাম কৰিব সি ৰাতিপুৱাই উঠিব লাগে, কাম কৰিব লাগে, সন্ধিয়া তাক কোনোবা খাব মাতিলেও সি খাব যায়, এই ভাই মোৰ কাম আছে মই নাযাওঁ আৰু আজি যাব নোৱাৰোঁ। এই নাই, কাম কৰা মানুহজনৰ কিবা সময় আছে নেকি? গতিকে সদায় মনত ৰাখিবা, বেকাৰ জীৱন চবতকৈ ডেঞ্জাৰ জীৱন। কাৰণ বেকাৰ মানুহক যোনিয়ে তোনিয়ে লগ ধৰে, য'তে ত'তে লৈ যাব খোজে, আৰু তেতিয়াই বেয়া সংগত লিপ্ত হয় আৰু বেয়া কামত লিপ্ত হয়। গতিকে বেকাৰ জীৱন চবতকৈ ডেঞ্জাৰটো হ'ল এইটো, যে তুমি ভাবিবা যে ফ্ৰী আজাদী জীৱন, নহয়, আজাদী জীৱন চবতকৈ ডেঞ্জাৰ। তো মানুহ কেতিয়াৰ পৰা মদ খাব খোজে? যেতিয়া বেকাৰ হয়, বল আধা বটল খাওঁ। যাৰ কাম আছে আৰে বাবে প্ৰভু মই মানে নোৱাৰোঁ, এই মাংস ৰেডি হৈছে, নাই হ'লেও মই আজি নোৱাৰোঁ। যাৰ কাম আছে সি পাৰিব নেকি? যাৰ কাম আছে সেইটোতো নোৱাৰিব। আমি যদি কোনোবাই ল'ৰা ছোৱালী, আমাৰ শিক্ষাগুৰুসকল আছে, নিজৰ ল'ৰা ছোৱালীক যদি পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে, পঢ়া চাব লাগে, সন্ধিয়া কোনোবা মাতিলে যাব পাৰে নেকি যে মই যাব নোৱাৰোঁ? যদি কামেই কৰিব নোৱাৰে তো কাম থৈ যাব, ৱাইফক ক'ব এই চাকি তই জ্বলাবি, মই গৈছোঁ। এই ল'ৰাটো তই চাবি, একো নাই যে আজি মাত্ৰ তই লগত বহিবি, একো চাব নালাগে, তই মাত্ৰ বহি থাক। ল'ৰাৰ লগত মাকক বহাই ফুট, হয় না নহয়? বেকাৰ। কিন্তু যদি তুমি কামটো কৰে, কামত লাগি যায়, তেতিয়া জীৱনটোত মানুহৰ সময় নাই, পইচা খৰচ কৰিবলৈ সময় নাই। তুমি পকেট খৰচ ল'বা, কি কৰিবা তুমি? তই কামতে ব্যস্ত হৈ আছে, ক'ত চাহ খাবা, ক'ত মিঠাই খাবা, ক'ত বজাৰ কৰিবা? যিজন ব্যস্ত তাক জীৱনত একো নালাগে, দুসাঁজ ভাত লাগে আৰু এযোৰ ড্ৰেছ লাগে। যিজন বেকাৰ সেই ঘৰত আহিব, গা ধুব আৰু নতুন পিন্ধিব আৰু যাব, তাৰপিছত দোকানত যাব, এই চাহ দি অমুক দি সি খাব, হয় না নহয়? ক'ৰবাত যাব পাৰ্টি, বল মানাছত যাম, খৰচাই খৰচা হয় না নহয়? বেকাৰ হ'লে খৰচাও বাঢ়িব, ব্যস্ত হ'লে খৰচাও কমিব, জীৱনটোৱে সুন্দৰ হৈ থাকিব। গতিকে তোমালোকেও ছাত্ৰ বহুত অধ্যয়ন কৰিব লাগে। আজিকালিতো নম্বৰৰ দ্বাৰাই মাত্ৰ নহয়, নাংলা আরে হয়েছে আর সবর হয় ওই নিবে জানালা খাবাইলে ম্যাথমেটিক্স লাগাস না হবে হইবে 수비다 가능한 시간.
Nuhanga jembai. Sain gila. Dongo. Space. Sa QR code. Political science.